হাই এভৰিৱান আজি ৰাতিপুৱা জলপানত খাবলৈ এয়া ভেজিটেবল পোলাও বনাব লৈছোঁ গাজৰ মটৰ আলু দি আৰু এইফালে পিঁয়াজো কাটি লৈছোঁ প্ৰথমে পিঁয়াজখিনি ভাজি লৈছোঁ ঘৰত যিকেইটা পাচলি আছিলে সেইকেইটা দিয়ে বনাব লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি ভাজি হৈ যোৱাৰ পাছত এয়া চাউলখিনি ভাজি লৈছোঁ অলপ সময় পোলাওখিনি ভাজি অলপমান ৰঙচুৱা হোৱাৰ পাছতে ওপৰত গৰম পানী দি ঢাকনাখন মাৰি দিলোঁ আৰু এয়া লৈছোঁ পিঁয়াজ পাতকেইডাল ধুনীয়াকৈ কাটি লৈছোঁ পোলাওখিনি হৈ যোৱাৰ পাছত এয়া কাটি লোৱা পিঁয়াজ পাতখিনি তাৰ ওপৰতে ছটিয়াই দিছোঁ দেখিবলৈও ভাল লাগিছে আৰু খাবলৈও ভাল হয় আকৌ মই নিজৰ কাৰণে প্লেটত বাঢ়ি ল'লোঁ আৰু এতিয়া বহিছোঁ খাবৰ কাৰণে ৰাতিপুৱা সময়ত আমাৰ ঘৰত সদায় ৰুটিয়ে চলে প্ৰায়ে আৰু কেতিয়াবাহে খিচিৰি বা পোলাও হয় আৰু এইফালে দেখিছেনে খোৱাত পুৰা মই ব্যস্ত আৰু খাবলৈ বিৰাট ভাল হৈছিলে তাৰ পাছত খাই উঠি আকৌ এয়া ফুলকবি আলু বিলাহী কাটিলোঁ মাছত দি বনাবৰ কাৰণে আৰু লগতে দাইলো তিয়ালোঁ এয়া আকৌ পিঁয়াজ ভাজি আছোঁ মাছৰ তৰকাৰীখিনি বনাবৰ কাৰণে এইফালে তৰকাৰীখিনি কেনেকুৱা দেখিছে বাৰু ঠাণ্ডা দিনত এটা কথাই ভাল সকলো পাচলি পোৱা যায় তৰকাৰী খাবৰ কাৰণে আৰু এইফালে তৰকাৰীখিনি হৈয়ে গ'ল এয়া আকৌ দাইল ধুইছোঁ মই দাইলখিনি পাতিবৰ কাৰণে কুকাৰতে পাতি দিলোঁ এয়া আকৌ সৰু সৰুকৈ আলু অকণমান কাটি ল'লোঁ ভাজিবৰ কাৰণে এইখিনি ভাজিখিনি পাতি দিলোঁ লগতে দাইলো হৈ গ'ল আৰু এইফালে ভাতৰ চাউল ধুইও পাতি দিলোঁ আলুখিনিও ৰঙাকৈ ভাজি ল'লোঁ আৰু এতিয়া ভাতকেইটা খাই লওঁ খাই উঠি আকৌ লগ পাই আছোঁ এয়া আকৌ গধূলি চাহ খাব লৈছোঁ আমাৰ ঘৰৰ পিছে মানুহ চাৰিজনৰ কাৰণে ধুনীয়াকৈ চাহ বনাই লৈছোঁ আজি পিছে বনোৱা নাস্তা একো নাই চব কিনা আৰু এতিয়া চাহকাপ খাই লওঁ চাহকাপ খাই উঠি মই আপোনালোকক আকৌ লগ পাই আছোঁ চাহকাপ খাই উঠি আকৌ এয়া মই ওলাইছোঁ বাহিৰত কিবা এটা খাবলৈ যাবলৈ গধূলি সময়ত মোৰ কিবা এটা বাহিৰত খাবলৈ মন যায় সেয়ে এতিয়া ঘৰৰ পৰা ওলাই আহি আকৌ এয়া দাদাজনক চাট বনাবলৈ দিছোঁহি এয়া ৰখি আছোঁ চাট খাবৰ কাৰণে তাতে আকৌ আমাৰ মৰম লগা ভণ্টি এজনীকো লগ পালোঁ ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু এয়া আমাৰ চাট আহি গ'ল এতিয়া খাই লওঁ ধুনীয়াকৈ বাহিৰত যে ইমান ঠাণ্ডা কিন্তু ওলাই আহি খাবলৈ এৰি দিয়া নাই খোৱা বোৱা মেইন নহয় জানো আৰু এনেকুৱা ধৰণৰ বস্তুবিলাক খাই মই বিৰাটেই ভাল পাওঁ সেইটো কাৰণে ওলাই আহি খাই লৈছোঁহি আৰু আজিৰ চাটটোৰ কথানো কি ক'ম আপোনালোকক বিৰাটেই ভাল লাগিছে খাই আজি বুলিয়ে নহয় সদায়ে ভাল লাগে খাই আৰু এতিয়া মই ঘৰ আহি পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ বাই বাই